প্ৰভু ইচ্ছামতে জীৱ স্বজন কৰি কৰ্ম অধিকাৰ আৰু বেদ বিধিৰে মানৱক শ্ৰেষ্ঠ আসন দিয়াৰ আমাৰ ইচ্ছা আছিল। উদ্দেশ্য আছিল প্ৰভুৰ অনন্ত মহিমা মণ্ডিত কৰা। কিন্তু তাৰ বিপৰীতে আজি সৃষ্টিৰ নিৰ্মল জ্যোতিময় জ্ঞান অপচয় কৰিছে। ভোগ বিলাসত মত্ত হৈ ঈশ্বৰৰ শক্তিক উপহাস কৰি নিজকে পাহৰি গৈছে। সেইটো তোমাৰেই ব্ৰহ্মদেৱ, তুমি নিজেই গঢ়া পৃথিৱী। যদি আজি তোমাৰ কল্পিত বাসনাৰ বিপৰীত দিশে হ'ব লগা হয়, তেন্তে নিশ্চয় বুজিব লাগিব যে সেইটো সংশোধন কৰিব লাগিব তুমি নিজেই ব্ৰহ্মদেৱ। কি কোৱা মহাদেৱ? মোৰ ক'বলৈ মোৰ ওপৰত থকা সংসাৰৰ দায়িত্ব যথা সময়তহে দিবতো সম্ভৱ। অসময়তেই কৰ্ম কৰিলে আপোনাৰ সৃষ্টিত অসময় আহিব নিশ্চয়। কি কোৱা ধৰিত্ৰী? প্ৰভু, মই কি ক'ম? মোক লাগে মুক্তি। আপোনালোক মুক্তিৰ নায়ক, মোক মুক্তি দিয়া প্ৰভু। প্ৰভু, আপুনি সংসাৰৰ উপায় দিয়ক। সঁচা কথা, কাৰণ অন্ত নহ'লে সংসাৰ মোৰ দ্বাৰাও অসম্ভৱ। তাক যদি সম্ভৱ কৰা হয়, তেতিয়া সৃষ্টিতে হ'ব হাহাকাৰ। আৰু তোমালোকৰ সৃষ্টি যি দায়িত্ব আছে তাৰ যদি কিবা মূল্য থাকিব, তেন্তে মোৰ উদ্ধাৰৰ উপায় নহ'ব নেকি প্ৰভু? অৱশ্যে তাৰ উপায় উদ্ভাৱন কৰিব লাগিব ধৰিত্ৰী। মই এই সময়ত যোগমায়াক স্মৰণ কৰোঁ। তুমি এতিয়া যোৱা ধৰিত্ৰী। ভাল প্ৰভু। আদেশ কৰক প্ৰভু। যোগমায়া, তুমি জানাই নহয়, যেতিয়াই জগতত অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়, তেতিয়াই আমি ধৰ্ম ৰক্ষাৰ বাবে নৱ অৱতাৰ ধাৰণ কৰিব লগা হয়। সেয়েহে আমি পুনৰ পৃথিৱীত অৱতাৰ হ'ব লাগিব। মই কি কৰিব লাগিব প্ৰভু? তোমাৰ কৰ্তব্য অতি গুৰুত্ব। সম্প্ৰতি তুমি গকুলৰ যশোদাৰ গৰ্ভত স্থিতি হোৱাকৈ যোগমায়া। আৰু শুনা যোগমায়া, ময়ো নিজে গৈ একেই সময়তে দৈৱকীৰ গৰ্ভত স্থিতি লওঁ। ইয়াৰ তাৎপৰ্য মই একো বুজি পোৱা নাই প্ৰভু। উজ্জ্বল নহ'ব দেৱী। লোক বাঞ্ছা কৰাটোৱেই তোমাৰ আৰু মোৰ কৰ্তব্য। অনন্তই এটা যুগত লক্ষ্মণ ৰূপে অৱতীৰ্ণ হৈ ভাতৃত্বৰ যি আদৰ্শ দেখুৱালে, সেয়া সদায় জগততে জিলিকি থাকিব। আৰু এইবাৰ তেওঁ আমাৰ অগ্ৰজ হৈ ৰোহিণীৰ গৰ্ভত স্থিতি লাভ কৰিব। কিন্তু যোগমায়া, তুমি মায়াৰ বলে এই পৰ্যন্ত ঘৰত কৰি ৰোহিণী আখ্যানিত গকুলৰ যোগমায়া, তুমি যশোদাৰ কোলাত খুৱাব লাগিব। দৈৱকীৰ অষ্টম পুস্তক আমি সবে যেনে তেনে ৰক্ষা কৰিবই লাগিব। দেৱীৰ গৰ্ভত অনন্তৰ স্থিতি কিয় প্ৰভু? তাৰো আছে বিশেষ কাৰণ। দৈৱকীৰ গৰ্ভত পুত্ৰৰূপে স্থিতি হ'ম মই, আৰু ৰোহিণীৰ গৰ্ভত অনন্তক স্থিতি কৰাই তুমি স্থিতি ল'ব লাগিব যশোদাৰ গৰ্ভত। তুমি আমি একে সময়তে জন্মগ্ৰহণ কৰিম। আৰু বসুদেৱে মোক লৈ গৈ যশোদাৰ কোলাত থ'ব, আৰু তোমাক লৈ আহি দৈৱকীৰ কোলাত থ'ব। এতিয়া যোৱা দেৱী, নিজ কদৰ্পত তুমি হোৱা গ্ৰহণ
মই নাৰদক স্মৰণ কৰোঁ। ভাল প্ৰভু। প্রভু শরণ প্রভু মোর সেবা গ্রহণ করো। কও প্রভু কি কারণে আমার করিলে স্মরণ? যুগমের দ্বারা বহু কর্ম সমাধান হব আর ফুলাতে বলে কি মহাভারতরে এই সূচনা বাকি কর্ম তোমার দ্বারা হব লাগিব। পৃথিবীর অত্যাচারে রকম হয় যে অত্যাচার আরম্ভ করেছে তার বাবে তুমি পৃথিবীলৈ গৈ মোৰ কৰ্ম সহায় কৰিব লাগিব বুলি মনত ৰাখিবা। মই কৰ্তা আৰু তুমি কাৰণ। নারায়ণ নারায়ণ নারায়ণ। হে দয়াময়, আপোনাৰ ইচ্ছাই মোৰ ইচ্ছা, আপোনাৰ ইচ্ছাতে গোটেই বিশ্ব ব্ৰহ্মাণ্ড বিচৰণ কৰোঁ প্ৰভু। মোক এবাৰ বুজাই কওক প্ৰভু, এবাৰ মোক সবিশেষে বুজাই কওক। পৃথিৱীত পুনৰ ধৰ্মৰ বিপৰ্যয় ঘটিছে। সেয়েহে তুমি পৃথিৱীত গৈ মোৰ কৰ্মত সহায় কৰিব লাগিব। যিহেতু কূটনীতিত তুমি মোৰ সমকক্ষ আৰু শুনা দেৱকী, তোমাৰ মোৰ বাহিৰেও ৩৩ কোটি দেৱতাক কৰ্তব্যত ভৰ্তি হ'বলৈ কয়। আৰু শুনা দেৱকী, ময়ো নিজ কৰ্তব্যতে বৰ্তি হ'বই। নারায়ণ নারায়ণ। অনন্ত অসীম মহিমাময়ী দীনবন্ধু হে হৰি, তোমাৰ নিজ অপূৰ্ব লীলা, তোমাৰ এই লীলা খেলা চাই চাই নাৰদৰ লয়ত সাৰ্থক কৰি